মই আজি আপোনালোকৰ মাজলৈ এটা কাহিনী লৈ আহিছোঁ। কাহিনীটোৰ নাম হৈছে আধৰুৱাৰ বাট। যিটো আধৰুৱা কাহিনীত মূল অভিনয়ত আছে বিকাশ। বিকাশ অতি সৰু ল'ৰা, বয়স 12 বছৰ। বিকাশৰ মাক আৰু ভনীয়েক আছে। ভনীয়েকৰ নাম হিমাক্ষী। হিমাক্ষীৰ বয়স 9 বছৰ। বিকাশ আৰু ভনীয়েকে সৰু হৈ থাকোঁতে দেউতাকৰ অকাল মৃত্যু হয়। বিকাশৰ মাকৰ এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে, যাৰ ফলত সকলো পঢ়া শুনা বাদ দি বিকাশে অন্য মানুহৰ ঘৰে ঘৰে কাম কৰি নিজৰ পৰিয়ালটোক পোহপাল দি আছিল। মাকৰ জটিল ৰোগৰ চিকিৎসা কৰিও আছিলে, কিন্তু কিছুদিনৰ পিছত বিকাশৰ মাকৰ মৃত্যু হোৱাত বিকাশ আৰু হিমাক্ষী দুয়ো ঘাট মাৰোৱা হ'ল। সেয়েহে বিকাশে নিজৰ ভনীয়েকৰ কথা চিন্তা কৰি নিজৰ গাঁৱৰে মানুহৰ ঘৰত কাম কৰিবলৈ যায়, আৰু বিকাশে দিনৰ দিনটো কাম কৰি ভনীয়েকক হিমাক্ষীক পঢ়াবলৈ ধৰিলে। হিমাক্ষীয়েও দাদাকৰ কথা শুনে আৰু দাদাকৰ বিকাশৰ পঢ়া শুনাৰ কথাও কৈছিল, যদিও বিকাশে সকলো বাদ দিলে। এনেদৰে 20 বছৰ পাৰ হৈ যোৱাৰ পিছত হিমাক্ষীয়ে দাদাকক ক'লে, দাদা, মোৰতো পঢ়ি শেষে হ'ল। আপুনি জীৱনততো পঢ়িব নোৱাৰিলে। সকলো মোক আপুনি পঢ়াওঁতেই শেষ কৰিলে। গতিকে দাদা, মোৰ যদি কিবা এটা চাকৰি হয় তেন্তে মই আপোনাক বহুত সহায় কৰিব পাৰিলোহেঁতেন। তেতিয়া বিকাশে ক'লে, ভণ্টি, তুমি সেইটো চিন্তা কৰিব নালাগে। তুমি আৰু যদি পঢ়িবলৈ বিচাৰিছা তুমি পঢ়া। যিমান পঢ়িব বিচাৰিছা সিমান পঢ়ি গৈ থকা। মই লাগিলে অন্য মানুহৰ ঘৰত হাজিৰা কৰিও তোমাক পঢ়াম। তুমি চিন্তা কৰিব নালাগে। কাৰণটো জানাই তুমি, আমাক সৰুতে মাক দেউতাই হেৰুৱাত বহুত দুখ পাইছোঁ। গতিকে তোমাৰ ভাল হোৱা কথাটোহে মই চিন্তা কৰোঁ। তেতিয়া হিমাক্ষীয়ে ক'লে, নহয় দাদা, মই আৰু নপঢ়োঁ। কিয়নো তুমি ইমান কষ্ট কৰিছা সেইটো মই নিবিচাৰোঁ। মই কিবা এটা চাকৰি কৰিব পাৰিলেই বহুত সুখী হ'ম। কাৰণটো আমাৰ বহুতো দুখ আৰু অভাৱ অনাটন সকলোবোৰ আঁতৰি যাব। আমি বহুত সুখী হ'ম দাদা, আৰু অভাৱনীয় বস্তুবোৰ আমি ল'ব পাৰিম। কিন্তু দাদা, মই এটা চাকৰি এপ্লাই কৰিছিলোঁ আপোনাক নোকোৱাকৈ। এই ইণ্টাৰভিউটোৰ কাৰণে মোৰ গুৱাহাটীৰ পৰা কলিং লেটাৰ আহিছে। মই কি কৰিম দাদা? বিকাশ, যোৱা, তুমি সেইটো ভালদৰে দিবা, চিন্তা কৰিব নালাগে। যিমান পইচাৰ বা টকাৰ প্ৰয়োজন হ'ব সেই সকলোবোৰ মই তোমাক যোগান কৰি দিম। তুমি মাত্ৰ ভালকৈ পৰীক্ষাটো দিবা। যোৱা দাদা, নহ'লে মই কালিলৈ যাবগৈ লাগিব। বিকাশ, যোৱা, সেইটো কিহৰ চিন্তা কৰিব লগা। কালিলৈ যোৱা, মই পইচাটো মই আনি তোমাক দি আছোঁ। পিছদিনাখন ৰাতিপুৱা শুই উঠি হিমাক্ষী গুৱাহাটীলৈ গুচি গ'ল। কিন্তু ভাটিবেলালৈ খবৰ নহাত বিকাশ বহুত চিন্তিত হৈ আছিল। যেতিয়া ভাটিবেলা খবৰ এটা আহিছে যে যিখন বাছত হিমাক্ষী গৈছিল সেই বাছখন এক্সিডেণ্ট হোৱাৰ ফলত হিমাক্ষী মৃত্যুমুখত পৰিছিল, যাৰ ফলত বিকাশ অকলশৰীয়া হ'ল। সেই কথাটো শুনি বিকাশে চিঞৰি কান্দি কয়, যাৰ বাবে ইমান কৰি আছিলোঁ, যিমান কষ্ট কৰিছিলোঁ, সেই মৰমৰ একমাত্ৰ ভনীজনীও মোক এই জীৱনৰ বাটত আধৰুৱা কৰি গুচি গ'ল। হে ভগৱান, মই আজিৰ পৰা মোৰ জীৱনৰ বাটত আধৰুৱা হ'লোঁ। এতিয়া আপোনালোকে এই কাহিনীটো শুনি কেনে পালে? আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।